সঁচা ভাল পাই প্ৰথমতে আহিবলৈ শিকায়, তাৰপিছত কান্দিবলৈ আৰু শেষত বাস্তৱতাৰ সৈতে যুঁজিবলৈ শিকায়। কম কৰি হেৰি যোৱা মানুহৰ হয়তো কেতিয়াবা ঘূৰাই পোৱা যায়, কিন্তু সময়ৰ লগত সলনি হৈ যোৱা মানুহক ঘূৰাই পোৱা বহুতে টান। যিজন সাঁতুৰি গ'ল তেওঁৰ কাৰণে কেতিয়াও নাকান্দিবা, আৰু যিজন তোমাৰ লগত আছে তেওঁ কেতিয়াও কান্দিব নিদিবা। কিছুমান মানুহ ফটো গেলেৰীত নাথাকিলে ভিডিঅ'ত থাকি যায়, আৰু সেই ফটো অযথা চেষ্টা কৰিলে উলিয়াই পেলাব নোৱাৰে। তোমাক হেৰুৱাইছো আছে, কিন্তু তোমাক এতিয়ালৈকে পাহৰিব পৰা নাই, আৰু পাহৰিব যে নোৱাৰো। কষ্টৰ মাজত জীয়াই থাকোঁতো যে কিমান যন্ত্ৰণা কেৱল সেইসকলে বুজি পায় যিসকলে সিমান কষ্টৰে দিয়ে। তই মানুহৰ ভাগত আহিবি, কাৰোবাক ভাল পোৱাৰ ভাগত সন্মান কৰিবলৈ শিকা।